ৰাণী নিচিনা ঘৰ ইমানো আৰু আলহী আহেনে চাহ বনাওঁতে মোৰ জিন্দেগী খাৰাপ হৈ গৈছে আৰু এজনী শাহু মা যিমানেই আলহী নাহক কিয় এটা কামত যদি সহায় কৰি দিলেহেঁতেন নহয় বহুত সন্তোষ পালোহেঁতেন নাই আলহী অহাৰ লগে লগে আলহীৰ লগত সমানে বহি যিটো লেকচাৰ মাৰিব ঘৰত যে বোৱাৰী আছেনে চাকৰণী আছেনে একো ঢুকিয়ে নাপায় কেতিয়াও আজি 3 চাম আলহী আহিলে 3 চাম আলহী চাহ দি হাত বিষাই গৈছে মোৰ আৰু ডেইলি অহাখিনি আছেই সঁচাকৈ দেই বেছি ডাঙৰ মানুহৰ ঘৰলৈ বিয়া হ'বই নালাগে বিশেষকৈ পলিটিচিয়ানবোৰৰ ঘৰলৈ যে বিয়াই হ'ব নালাগে দেউতা যেতিয়াৰ পৰা লিডাৰ হ'ল তেতিয়াৰ পৰা ঘৰত আলহীৰ ৰাণী নিচিনা হৈছে মোৰ মূৰতহে গোটেইবোৰ টেনশ্যন এতিয়াৰ পৰা আলহী আহিলে মই ডাইৰেক্ট কৈ দিম আৰু মই এনেকৈ আলহী শুশ্ৰূষা কৰিব নোৱাৰোঁ বুলি কাম কৰা মানুহ আনি লৈ পেলাই ক'ব লাগিব নোৱাৰোঁ দেই মই এইবোৰ বোৱাৰী আলহীবোৰে কিন্তু তোমাক বৰ ভাল পাইছে দেই তুমি ইমান ধুনীয়াকৈ চাহ বনাই কৈ মেলি খোৱালা মই সেই পদূলি মুখলৈকে আগবঢ়াই থৈ আহিলোগৈ আৰু দেউতা আজিলৈকে মই কোনো আলহীক অপমান কৰি পোৱা নাই আৰু ভৱিষ্যতে কৰাৰ কোনো প্লেনিঙো নাই মোৰ গতিকে আপোনালোকক মই ভালে ভালে কথা এটা কৈছোঁ শুনক আপুনিতো জানেই ঘৰত এজনীয়ে বোৱাৰী আছোঁ বুলি আৰু কিমান আলহী আহে দেখিছেই নহয় ঘৰত কাম কৰা মানুহ এজনীৰ খুব প্ৰয়োজন মই অকলে গোটেই কামবোৰ চম্ভালিব নোৱাৰা হৈছোঁ আৰু মায়ে যদি অলপ সহায় কৰি দিয়ে তেনেকৈও বেলেগ কথা সেইটো কথা নেকি কাম কৰা মানুহ এজনীৰ বন্দোবস্ত কৰিব লাগিব বাৰু কথাটো ময়ো নকবা নহয় এতিয়া মই এই পলিটিক্সত ধৰাৰ পৰা ঘৰলৈ আলহী আহি থাকে নহয় ক'তনো অকলে চম্ভালিব পাৰিবা ৰবা মই মাৰ লগত কথা পাতি পেলাই তোমাক জনাম বাৰু দেই ঠিক আছে দেউতা কাম কৰা মানুহ এজনী সহায় কৰি দিয়া থাকিলে মানে মোৰ একো প্ৰব্লেম নাই অকলে ভাল নালাগে নহয় বহুত ভাগৰো লাগে আলহী সেই খুৱাই বোৱাই পঠিওৱাৰ পাছত আৰু ঘৰত কাম কৰিব মন নোযোৱা হৈ যায় তেনেকৈওতো কৰিব নোৱাৰো নহয় তুমি চিন্তা নকৰিবা বোৱাৰী মই মাৰ লগত কথা পাতি পেলাই কাম কৰা মানুহ এজনী বন্দোবস্ত কৰিব লাগিব যোৱা ইমান ভাগৰ লাগিছে হ'বলা তোমাৰ আৰাম কৰি লোৱাকে যোৱা বাকী থকা কামবোৰ মায়ে কৰিব ঠিক আছে দেউতা আপুনি কি কথা কৈছে এইবোৰ কাম কৰা মানুহ এজনী আনো বুলি ক'লে আনিব নোৱাৰি নহয় ঘৰখনলৈ বহুত কথা চিন্তা কৰিব লাগিব ইয়াত বহুত কথা সোমাই আছে আৰু আপুনি ইমানো ডাঙৰ নেতা নহয় দিয়ক ঘৰত কাম কৰা মানুহ ৰাখিবলৈ তাৰ পাছে ঘূৰেহে সৰু সুৰা সেই পদ এটাত দিছে আৰু কাম কৰা মানুহ অনাৰ কথা ভাবিলেই দিয়ক মই ভবা নাই বোৱাৰীয়ে কৈছা কাৰণেহে কৈছো ইমানবোৰ মানুহ আহি থাকে তাইৰো অসুবিধা হয় নহয় আকৌ কিহৰ অসুবিধা হয় কত আমাৰ বোৱাৰী দিনত কত কাম কৰিলো আমি কিদান হ'লনো এতিয়া তাহাঁতিও কৰিব লাগিব আগতেতো আমি গাঁৱত আছিলো আপোনাৰ দেউতা দেখোন গাঁও বুঢ়া আছিলে কত মানুহ আহে কিমান কাম কৰো কেতিয়াবা কৈছিলো জানো কাম কৰা মানুহ লাগিব বুলি আগৰ কথা এতিয়া কথা নিমিলেও আগৰ দিনৰ বোৱাৰী আৰু এতিয়া দিনৰ বোৱাৰীৰ মাজত বহুত পাৰ্থক্য বুজিছা হ'ব থক আপুনি ক'ব নালাগে সকলো জনা আছে মোৰ কাম কৰা মানুহ কাম কৰা মানুহজনী আনো বুলিলে আনিব নোৱাৰি নহয় ইমান সহজ কথা নহয় ঘৰখনত কিমান সা সম্পত্তি আছে সোণৰ গহনাই পাতি সেইবোৰ কাম কৰা মানুহক চলিলে সেইবোৰ যদি উঠাই লৈ যায় কি কৰিব তেতিয়া সেইবোৰ কথা মই আগতেই ভাবি থলো ময়ো কি নেদেখা নহয় বোৱাৰীয়ে ইমান কাম কৰি থকা কিন্তু কি কৰিম আকৌ বোলে বুলিকে এনেকে কাম কৰা মানুহ এজনী ৰাখিব নোৱাৰো নহয় এইফালে 2 টকা 3 টকাৰ কথা ভাবোতে ঘৰৰ লাখ টকা বস্তু লৈ যাব কি কৰিব তেতিয়া এইবোৰ ৰিস্ক ল'ব নোৱাৰি দেই লাগিলে ময়ে কাম কৰিম পাই তাইক যদি সহায় লাগে মোক ক'লেই হ'ল কি কথা কয় এইটো হ'ব তুমিয়ে সহায় কৰি দিবা বোৱাৰীক মাজে সময়ে বহুত মানুহ আহি থাকে নহয় নিজেও দেখিছা আৰু মানুহ এইকেইদিনহে আহিছে আপুনি জিকাৰ পৰা আহিছে নহ'লেনো কটা মানুহ আহে এতিয়া আহিব বাৰু পদত উঠিলে যেতিয়া নুঠো বুলি কৈছিলে জবৰদস্তি এতিয়া উঠাইছে কি কৰিবা হয় মানুহকতো বেছি না বুলি কৈ থাকিব নোৱাৰি ক'লেনো কি হ'ব এইবোৰ পলিটিক্সত সোমোৱাটো আপতহে মানুহৰ পৰা বেয়া ভালে গালি শুনিব লাগে ঘৰখনততো শান্তি নাই ঘৰৰ মানুহবোৰৰহে মিছাতে কষ্ট চিন্তা কৰিব নালাগে এইবাৰহে যেনে তেনে আৰু এইবাৰৰ পৰা এইবোৰ ভাৰ ল'বলৈ নাই দেই বুঢ়াও হ'লো এই পলিটিচিয়ানৰ লগত বন্ধু পাতিলে এনেকুৱাই হয় জবৰদস্তি এনেকে পাতি দিব হ'লেও মই যিমান পাৰো ভাল কাম কৰিবলৈ চেষ্টা কৰিম কৰিব লাগিবতো নকৰিলে কেনেকে হ'ব আকৌ কৰিম বুলিয়ে সেই মানুহৰ পৰা বহুত লৈছে হ'ব বহুত ভাগৰ লাগিছে পাই শুইয়ে থাকো কাইলৈ বা আকৌ ক'ত মাতে ক'ত বা যাবলগীয়া হয় একো ঠিকনাই নাই নহয় হ'ব হৈ থাকক এইবোৰ বেছি চিন্তা কৰি ভাবি থাকিবলৈ একো দৰকাৰ নাই যি হৈ দেখা যাব এনেই আপোনাৰ চুগাৰটো বেছি মেইনটেইন কৰি থাকিব দেই যাতে কিবা এটাকে নাখাব আকৌ মই সেইকাৰণে এইবোৰ উঠিবলৈ মানাই কৰিছিলোঁ আপুনিহে নুশুনিলে নুশুনা কথা নহয়ও নামানে আকৌ মানুহবোৰ হ'ল আৰু এতিয়া বাচি কুচি খাব লজ্জাই তাত মিঠাই দিছে বুলি কৈ এসোপা নুশুমিয়াই নিদিব আকৌ আপোনাৰ স্বভাৱটো বৰ বেয়া হ'ব মই জানো নহয় জানো ক'লে হ'ব শুই থাকক মই পানী একজাক আনোগৈ ৰাতি আকৌ ইমান পানী পিয়া লাগে নহয় যোৱা আনি থোৱা কি টাইম ৰাতিপুৱাৰ পৰা বতৰটো বৰষুণ দিব বুলি জানিছিলো চোতালখন সাৰি এটাইছো আৰু বৰষুণ জাকো এৰিছে ৱাও কি মজা লাগিছে তিতি ৰাতি যিহে গৰম হৈছিল নহয় আজি এনেকে যদি বৰষুণ পাওঁ বৰ ভাল লাগে মোৰ বৰষুণত কি ধুনীয়া লাগিছে চিপচিপিয়া বৰষুণ জোৰকে আনিব যেন পাইছো
অকণমান তিতি লওঁ যা, তেতিয়াহে মনটো ফ্ৰেছ লাগিব। আই লাভ ৰেইন। এনেকৈ যদি সদায় তিতি থাকিব পালোহেঁতেন নহয়, কি যে মজা লাগিলেহেঁতেন। টিনা, কি হ'ল বৰষুণত এনেকৈ তিতি আছা যে? ভিতৰত সোমাই গোটেইখন চৰ্দি হৈ মৰি পা। একো নহয় এদিন বৰষুণত তিতিলে। তুমি দেখোন জানাই মই কিমান ভাল পাওঁ বৰষুণ। বৰষুণ ভাল পোৱা ধুন ওলাব ৰ'বা, আহা বুলি কৈছো নহয়। একো নহয়, চিপচিপিয়া বৰষুণতে তিতিছে। খৰি কথা নুশুনা যে, তুমি এদিন পাবা আকৌ মজাটো। মায়ে দেখিলে ঠিকছে গালি পাৰিব, আহা বুলি কৈছো নহয়। বলা কৈছো। চোতালখন সাৰি আঁতৰাইছো আৰু বৰষুণ জাকৈ দিছে, কেনেকেনো নিতিতাকে যাওঁ কোৱাচোন। হ'ব আহা এতিয়া, বহুত হ'ল তোমাৰ বৰষুণ তিতা। বৰষুণ এজাক আহিব পাবহে লাগে, তাই বাহিৰলৈ দৌৰি হ'লেও অলপ তিতিবগৈ। ইমান আৰু কম তোমাক বৰষুণ নিতিতিবলৈ। মই ভাল পোৱা কামবোৰ মই কৰিমেই, তাত কোনো বাধা দিব নোৱাৰে, তুমিও নোৱাৰা। মই আৰু অকণমান বৰষুণ তিতিমেই, ইমান ভাল লাগিছে। ৱাও, যি কৰা কৰি থাকা দেই, মই যাওঁ। এইখন ঘৰৰ মানুহবোৰে অকল এটাই কথা ক'ব জানে, ইটো নকৰিবা সিটো নকৰিবা। বৰষুণ অলপ তিতিলে কি হ'বনো, বেছিয়ে ভয় কৰে অলপমান। মানে কি? বাইদেউ, কি কাম কৰিব লাগে মই তোমাক ক'লো নহয়, সেইবোৰে কৰিবা। ৰুমবোৰ তুমি চাফা কৰিব নালাগে, মাত্ৰ বাহিৰৰ কামবোৰহে কৰিব লাগে। ঠিক আছে বাইদেউ, মই বুজি পালো। আজি বৰষুণ দিছে, তুমি ঘৰলৈ যাব নালাগে, ইয়াতে থাকি যাবা। ঘৰত আছে নহয় ডাঙৰ মানুহ? আছে বাইদেউ, মানুহজন আছে। মই থাকি গ'লেও একো নকয় বাৰু, গম পাবই আজি বৰষুণ দিয়াৰ কাৰণে থাকি গ'লো বুলি। ঠিক আছে, তই তোৰ কামবোৰ কৰ। হ'ব বাইদেউ। এওঁ ঠিকে কৈছিলে, চৰ্দি হ'ব বুলি। বৰষুণ দি তাৰ পাছৰ পৰা চৰ্দিটো লাগিয়ে গ'ল। এওঁ ক'ব নহ'ব আকৌ চৰ্দি হৈছে বুলি, নহ'লে উল্টাই গালিহে দিব। টিনা, কোনোবাই হাঁচিয়াই থকা শুনিছো। কোনে হাঁচিছে? ইয়াত দেখোন মোৰ বাহিৰে কোনো নাই। কি জানো, গম নাপাওঁ নহয় এতিয়া কোনে হাঁচি আছে। এইবোৰ বৰষুণ চৰষুণ তিতাৰ হেৰি প্ৰভাৱ পোৱা নাইতো। নাই, মোৰ একো হোৱা নাই। গম পোৱা গৈছে বাৰু। তুমি কি সন্দেহ কৰিছা নেকি মোৰ কিবা এটা হৈছে বুলি? নাই, মই কিয় সন্দেহ কৰিম আকৌ, তুমি দেখোন কৈছা একো হোৱা নাই বুলি। একো হোৱা নাই মোৰ। টিনা, তুমি ঠিকে আছানে? মই ঠিকে আছো। মোৰ বহুত টোপনি ধৰিছে, মই শুওঁ। শুই থাকা। আজি আকৌ বোৱাৰী কি হৈ গ'ল? ইমান দেৰিলৈকে শুই উঠা নাই যে? তাইতো ইমান সময় আমাক চাইহে দিয়ে, আজি দেখোন তাই শুয়ে উঠা নাই। কিবা বেমাৰ চেমাৰ হোৱা নাইতো তাইৰ? যাওঁচোন ৰুমত এপাক চাই আহোঁগৈ, বাবুকো দেখা নাই ৰাতিপুৱাৰ পৰা। ভাল পাইছানে অলপ টিনা? পাইছো অলপ। কালি ইমান ক'লো বোলো বৰষুণ নিতিতিবা বুলি, মোৰ কথা নুশুনিলা নহয়। এতিয়া পস্তাইছা। মই জানোৱেই বৰষুণ তিতিছা এইবোৰ হ'ব বুলি, আগতেও কওঁ নুশুনা। আগৰ কিবাৰ নহ'ল বাৰু, মানুহৰ বেমাৰহে, কেতিয়া কি হয় কোনে জানে। সেইকাৰণে সদায় বেমাৰ হোৱা বস্তুৰ পৰা বাচি থাকিব লাগে। কি ক'বা আৰু, বৰষুণ তিতি ভাল লাগে বুলি জানাই দেখোন। বৰষুণ দেখিলে ৰ'বই নোৱাৰো, তিটো লাগিয়ে থাকে। তিটো লাগিলেই নহ'ব নহয়, নিজৰ দেহাটোৰ কথাও চিন্তা কৰিব লাগিব। ৰ'বা, অলপ পাছত মেডিকেল লৈ যাম। নেলাগে মেডিকেল নিবলৈ, টেবলেটকে আৰু এটা খাই দিম। নাই, এনেকৈ তোমাক ঘৰত শুৱাই টেবলেট খুৱাই থাকিব নোৱাৰো দেই, মেডিকেল লৈ যাব লাগিব তোমাক। তহঁতৰ কি হ'ল? আজি দেখোন দুয়োটা ৰুমৰ পৰা ওলোৱা নাই। কি ক'বা আৰু মা, দেখিছা নহয় কেনেকে পৰি আছে টিনাই। কি হ'লনো বোৱাৰী? কি হ'ব আৰু, কালি যিমানহে বৰষুণ তিতিছে, মই বোলো ইমান ক'লো নিতিতিবা বুলি, নাই নুশুনিলে কথা। আজিহে জ্বৰত পৰি আছে আৰু লগতে চৰ্দিও। এইটো আকৌ কি কথা? বোৱাৰীক মই আগতেও 2-3 বাৰ দেখিছো দেই বৰষুণ তিতা, তেতিয়াও মই কৈছো এইবোৰ বৰষুণ তিতা ভাল নহয়। হ'বতো আকৌ বেমাৰ। একো নহয় মা, অকণমানকে হৈছে, জ্বৰ অলপ হৈছে, ভাল পাই যাম সোনকালে। যিয়ে নহওক, ঘৰত কাৰোবাৰ বেমাৰ হৈছে তহঁতি আমাক ক'ব লাগে আকৌ। মই বোলো চিন্তাই হৈছিলে কি হ'লনো বোলো। সদায় বোৱাৰী ইমান সময়ত সোনকালে উঠি চাহ তাহ দিয়ে, আজি বোলো মানুহজনী নাই, তাকে বুলি সেই ৰুমলৈ আহিছো। মই কমগে বুলি ভাবিছিলো, তাৰ আকৌ জ্বৰটো কমা নাই নহয়, সেইকাৰণে কাষৰ পৰা উঠি যাবলৈও বেয়া লাগিছে। যা মেডিকেলৰ পৰা এপাক লৈ আগৈ। কাম কৰা মানুহ আনিলো নহয়, এতিয়া চিন্তা কৰিব নালাগে। কি কাম কৰা মানুহ আনিলে? কাম কৰা মানুহ এজনী লৈ আহিলো কালি। বোৱাৰীয়ে দেখাই নাই নহয় ন? তাক আকৌ ভিতৰৰ কাম কৰিব নাই দিয়া, মই বাহিৰতে থৈ দিছো। বাহিৰৰ কাম কৰি পেলাই শুই থাকিব দিলো কালি সোনকালে, সেইকাৰণে তুমি নেদেখিলা। যা মেডিকেলৰ পৰা এপাক আগৈ, বেমাৰত ৰিস্ক ল'ব নালাগে। মা, তাকে লৈ যাওঁ বুলি ভাবিছো। আজি ভাত চব্জি ময়ে বনাম দিয়া। ঠিক আছে মা। কালি কাম কৰা মানুহ আহিলে, মই গমকেই নাপালো। কালি জানো তুমি পাকঘৰলৈ ভাত খাব গৈছিলা জানো? মইহে তোমালৈ ভাত আনি দিছিলোঁ। বেমাৰ নাই হোৱা বুলি কৈ পেলাই হাঁচিয়াই আছিলা। মই মনে মনে গম নাপাওঁ বুলি ভাবিছা নেকি? হ'লেও মই কোৱা নাই, ৰাতিহে সন্মুখৰ আগত দেখিহে কৈছোঁ। হ'ব আৰু, মেডিকেল যোৱা যদি সোনকালে ব'লা, সোনকালে আহোগৈ। মোৰ গাটো একেবাৰে ভাল লগা নাই। মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। বোৱাৰীও সেই গাটো ভাল নহয়। সোনকালে আহিব। ঘৰত বেমাৰী হৈ থাকিলে কোনোবাই, ঘৰত গোটেইখিনি মানুহ নাথাকিলে ভাল নালাগে।
অঁ হ'ব মই মনত থ'ম বাৰু কথাটো তুমি তাহাঁতলৈ হে ভাত চব্জি বনাই থৈ দিবা আকৌ মেডিকেলৰ পৰা আহি খাবলৈ কিবা দৰৱ দিব এখন এই বোৱাৰীজনী কওঁৱেই মই বৰষুণ নিতি দিবলৈ নাই বৰষুণ আহিলেই বাহিৰলৈ দৌৰি যাব আহিলেই বাহিৰলৈ দৌৰি যাব এনেকৈ কেনেকৈ হ'ব বাৰু আপুনিয়ে কওকচোন এইবাৰ পস্তাব আগতে বৰষুণ তিতিলেও এনেকুৱা হোৱা নাছিলে নহয় এবাৰ গম পাইছে তাই হ'ব দিয়া মই আহিছোঁ বোৱাৰীক ভালকৈ চাবা আৰু অঁ যাওক এজনীয়ে বোৱাৰী আকৌ ইমান হ'লেও বৰ চিন্তা কৰে আমাৰ এওঁ বোৱাৰীকৰ কিবা এটা হ'লে মানে হেৰা বৰ কষ্ট পাইছোঁ হ'ব দিয়া ভাল হ'ব দেই ডক্তৰে দৰৱ লিখি দিছে নহয় সেইকেইটা খালে ভাল পাই যাবা আৰু এই চেলাইনটো লৈ লোৱা তাৰপিছতে তুমি সুস্থ হৈ আহিবা তাৰপিছতে ঘৰলৈ যামগৈ আৰু সোনকালে ঘৰলৈ লৈ ব'লা ইয়াত একেবাৰে থাকিব মন যোৱা নাই চাবা কিন্তু এইবাৰৰ পৰা কিন্তু বৰষুণ তিতিলে মেডিকেল চেডিকেল নানো আকৌ মই ঠেকেচিহে দিম আকৌ নাই আৰু কেতিয়াও বৰষুণ নিতিতো চৰি তোমাৰ কথা শুনিম মই কেতিয়াও বৰষুণ নিতিতো আৰু অ'কে নিতিতা যদি ভাল কথা এতিয়া চেলাইনটো শেষ হ'ব দিয়া তাৰপিছতে ছুটি লৈ পেলাই ঘৰলৈ যামগৈ দেই মায়ে ঘৰত ৱেইট কৰি আছে হ'বলা আমালৈ ঠিক আছে মই আৰু কেতিয়াও বৰষুণৰ লগত ধেমালি নকৰোঁ পাই ইমান কষ্ট পাইছোঁ নমস্কাৰ জনাইছোঁ আৰু মই